হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, ময়ো আছোঁ। কালি মই ৰাতি মঙলদৈ আহিলোঁ, এটা বিশেষ কাম এটা আছিল। এতিয়া আমি যাব ওলাইছোঁ, মই আৰু মোৰ বন্ধু এজন আহিছোঁ, আমি দুজনে আহিছোঁ। এতিয়া যাওঁ, যোৱাতে ভাবিলোঁ মদন কামদেৱ মন্দিৰৰ সেইফালেৰে যাম বুলি ভাবিলোঁ এটা ইয়াৰ পৰা সেইকাৰণে ভিডিঅ' এটা বনাই দিওঁ। এতিয়া বলকচোন গৈ থাকোঁ। চাহ বাগান এনেই আঁতৰত থাকে, আঁতৰৰ ফালে চাহ বাগান অলপ বেছি হয়, কিন্তু ইয়াতে আপোনাৰ মঙলদৈত ইয়াতে আছে আপোনাৰ চাহ বাগান আছে। আমাৰ লগত ইয়াতে উপস্থিত আছে এই চাহ বাগানত ইয়াতে কৰ্মচাৰী হয়। পাতটো ছিঙি ফালে লৈ যায় ফেক্টৰীলৈ, আৰু আমাৰ হিচাপত 24 কেজি ছিঙিলে 205 টকা দিয়ে। 205 টকা আপুনি কৰ্মচাৰীয়ে কাম কৰি আছে। তেখেতসকলে এনেকৈ চলি আছে, চাহ বাগানৰ জৰিয়তে স্বাৱলম্বী হৈ আছে। ঠিক আছে দাদা, ধন্যবাদ, লগ পাম পিছলৈ। ঠিক আছে। আৰু আমি অহা এই টি গাৰ্ডেনখনৰ নাম হৈছে বংলাগড়। এইখন আপোনাৰ বাইহাটা চাৰিআলিৰ পৰা 30-35 কিলোমিটাৰ আহিলে, তেজপুৰ ছাইডে আহিলে ইয়াতে আপুনি পাব। এইখন ইয়াতে আহিব পাৰে চাহ বাগান চাব বিচাৰিলে। সুন্দৰ পৰিৱেশ হয়, এতিয়া আপোনালোকে আহক, উপভোগ কৰক। ঠিক আছে। মদন কামদেৱৰ আমি ওপৰলৈ গৈ আছোঁ। আমি আহি পালোঁ মদন কামদেৱ মন্দিৰ। এতিয়া চিৰি দেখিছেনে কিমানটামান চিৰি আছে, চেম আপোনাৰ হাজোৰ নিচিনাই হৈছে। এতিয়া চিৰি কেইটাৰ পৰা উঠিব লগা হয়। এটা কথা ক'ব খোজোঁ, আপুনি যদি মঙলদৈৰ পৰা গুৱাহাটী আহিব খোজে বা গুৱাহাটীৰ পৰা মঙলদৈ তেজপুৰ চাই যাব খোজে, এতিয়া নেশ্যনেল হাইৱেটো জানেই, চব টোলগেটবোৰ বিৰাট বাঢ়ি গৈছে। এতিয়া যদি টোলগেটৰ পৰা বাচিব খোজে তে এনেকৈ আহক, পাইখানা হৈ সোমাই দিব আৰু এইফালে মদন কামদেৱ হৈ ওলাই যাব। এইফালে সোমাই দিলে মন্দিৰৰ দৰ্শন কৰিল আৰু সুন্দৰ জাগা, সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কিনে ওলাই যাব পাৰিম। এইফালে আহি বিৰাট ভাল লাগে, সুন্দৰ জেগা হয়, সুন্দৰ পৰিৱেশ। এইটো চাওক না, দেখিছেনে? এইটো শিলৰ বাঘ হয়। সেইটো আজি বনোৱা নহয়, আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত আদিম মানুহে এনেকৈ শিলৰ বাঘ বনাইছিল। এইটো চাওক, এইটো সিংহৰ মাথা ক'বলৈ গ'লে। আজি আমি আহিছিলোঁ মদন কামদেৱ মন্দিৰলৈ। আহি ইয়াতে আপোনাৰ তিনিটা মন্দিৰ একেলগে আছে, গণেশ মন্দিৰ, বিষ্ণু মন্দিৰ আৰু শিৱ মন্দিৰ।
তিনিটা মন্দিৰ একেলগে দৰ্শন কৰিব লাগে। দৰ্শন কৰিলোঁ, আমাৰ বৰ্তমান পূজা শেষ হ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। তো আপোনালোকে আহক, আহিলে সেনেকৈ ইয়াতে তিনিটা মন্দিৰ একেলগেই আছে। এইটো ময়ো গম পোৱা নাছিলোঁ, আজি মই প্ৰথম আহিছোঁ, আহি এনেকৈ সেৱা কৰিলোঁ, বৰ ভাল লাগিল। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ।